জুবিন গাৰ্গক হত্যা কৰা হৈছে এয়া ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হয় জুবিন গাৰ্গ কোনো দুৰ্ঘটনাত মৃত্যু হোৱা নাই জুবিন গাৰ্গৰ যি মৃত্যু সেয়া এক হত্যাকাণ্ড বুলি আগতেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল আৰু এতিয়া পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আসলতে জুবিন গাৰ্গৰ মৃত্যু এয়া কোনো দুৰ্ঘটনা নহয় এয়া এক হত্যাকাণ্ড কিন্তু কোনে কৰিছে জুবিন গাৰ্গক হত্যা জুবিন গাৰ্গক হত্যাৰ আঁৰত কোন কোন ব্যক্তি জড়িত হৈ আছে আসলতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ যি মৃত্যু সেয়া যে সাধাৰণ মৃত্যু নহয় সেয়া আমাৰ জুবিন গাৰ্গৰ প্ৰত্যেকজন অনুৰাগীয়ে অসমবাসীয়ে সকলোৱে অনুমান কৰি লৈছে আৰু জুবিন গাৰ্গৰ হত্যাৰ আঁৰত কোন কোন ব্যক্তি আছে সেই কথাও অসমবাসী ৰাইজে ইতিমধ্যে বুজিবলৈ বাকী নাই কিন্তু আইনৰ ঊৰ্ধত যিহেতু একো হ'ব নোৱাৰে গতিকে আইন মানি আইনে কোন কেইজন ব্যক্তিক যিবোৰ নিয়ম নীতি আছে সেই নিয়ম নীতিৰ মাজেৰে গৈ কোন কেইজন ব্যক্তিক দোষী সাব্যস্ত কৰে তাৰ কাৰণে এতিয়া অপেক্ষা কৰি আছে আৰু হিমন্ত বিশ্ব শৰ্মায়ো সিধাকৈ কৈ দিছে যে জুবিন গাৰ্গে সাধাৰণভাৱে তেওঁ কোনো ধৰণৰ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হোৱা নাই তেওঁ সাঁতুৰি থাকোঁতে কোনো দুৰ্ঘটনা হৈ জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই জুবিন গাৰ্গক হত্যা কৰা হৈছে গতিকে হিমন্ত বিশ্ব শৰ্মাই যিহেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক হত্যা কৰা বুলি ক'ব পৰা হৈছে গতিকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কিছু ভিতৰুৱা কথা গম পাইছে যাৰ কাৰণে তেওঁ ইমান ডাঠিলি তেওঁ ক'ব পাৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সকলোৱে জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতিছে প্ৰত্যেকজন ব্যক্তিয়ে জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতিছে সামাজিক মাধ্যমত এক জোৱাৰ উঠিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰত্যেকজন ব্যক্তিয়ে সামাজিক মাধ্যমত সেই জোৱাৰত আগভাগ লৈছে এতিয়ালৈকে সেই যি প্ৰটেষ্ট সেয়া বৰ্তমান আপোনাৰ 4 মিলিয়নলৈকে চুইছেগৈ গতিকে সকলোৱে জুবিন গাৰ্গক যিহেতু অসমৰ প্ৰত্যেকজন মানুহে ভাল পাইছিল গতিকে সকলোৱে জুবিন গাৰ্গৰ ন্যায় পক্ষত ওলাই আহিছে যোনে যেনেকৈ পাৰে জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতিছে এতিয়া SITয়ে যি তেওঁলোকে সময়সীমা তেওঁলোকক বান্ধি দিয়া হৈছিল খুব কম সময়ৰ ভিতৰতে খুব কম যেহেতু 3 মাহ সময় দিয়া 3 মাহৰ ভিতৰত তেওঁলোকে গোটেইখিনি কি হৈছিল ঘটনাটোৰ চাৰ্জশিট দাখিল কৰিব লাগিব গতিকে 3 মাহ নহওঁতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা জনাইছে যে 3 মাহ নহওঁতে যি কেইজন দুখী সেই কথাখিনি আসলে ঘটনাটোৰ আঁৰত কি আছে সেই চাৰ্জশিটত গোটেইখিনি কথা ওলাই পৰিব আপোনালোক সকলোৱে 3 মাহ নহওঁতে সেই কথাখিনি আপোনালোকে গম পাব এইদৰে হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি সাংবাদিকৰ আগত তেওঁ ভাষ্য আগবঢ়াইছে গতিকে আমি প্ৰত্যেকজনেই বিচাৰোঁ জুবিন গাৰ্গৰ ন্যায় পোৱাটো তেওঁ ন্যায় পোৱাটো আমি সকলোৱে বিচাৰোঁ গতিকে এই হত্যাকাণ্ডৰ আঁৰত মূলকে কোন কোন ব্যক্তি জড়িত হৈছে জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক কিহৰ বাবে কি এনেকুৱা জুবিন গাৰ্গৰ ওপৰত এনেকুৱা কি প্ৰতিশোধ ল'ব লগা আছিল জুবিন গাৰ্গৰ লগত এনেকুৱা কি শত্ৰুতা আছিল এই হত্যাকাৰী কেইজনৰ যাৰ কাৰণে জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক অসমৰ এক সম্পদক তেওঁলোকে নিশেষ কৰি দিলে গতিকে তেওঁলোকে কঠোৰতকৈ কঠোৰ শাস্তি পাব গতিকে আইনে যি ধৰণে তেওঁলোকে আগবাঢ়িব লাগে সেই ধৰণে আইনৰ প্ৰক্ৰিয়াবোৰ আগবাঢ়ি গৈ আছে মাজে মাজে অসমবাসী ৰাইজ ক্ষুব্ধ হৈ পৰিছে তেওঁলোকে আইনৰ ওপৰতো বিশ্বাস নাৰাখো বুলি বহুতে ক'ব বিচাৰিছে কিন্তু আইনৰ ঊৰ্ধত যিহেতু সকলোৰে আইন যিহেতু সমান গতিকে আইনে তেওঁলোকৰ নিজৰ কামবোৰ কৰি আছে আমি অপেক্ষা কৰিব লাগিব খুব কম সময়ত যাতে জুবিন গাৰ্গে ন্যায় পাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে বৰ্তমান আশ্বাস দিছে অসমবাসী ৰাইজক প্ৰত্যেকজন জুবিন অনুৰাগী গতিকে তেওঁ যিদৰে আশ্বাস দিছে সেইদৰে তেওঁ কথা ৰাখিব আৰু জুবিন গাৰ্গৰ হত্যাকাৰীসকলে খুব সোনকালে কঠোৰতকৈ কঠোৰ শাস্তি পাব সেয়া আমি অনুমান কৰিব পৰা হৈছোঁ বৰ্তমান সময়খিনিত আৰু ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰ ধন্যবাদ